পটকে বিক্ষতটো ৰাখি দিছে আৰু ব্ৰেক টানছি ব্ৰেক বিক্ষোভৰ কি ব্ৰেক আছে নেকি আমরা ব্ৰেক আছে নেকি আজকাল গাড়ী মটৰৰ ব্ৰেক থাকে বিক্ষোভত থাকে আমরাও আছে ক'ত থাকে আল্লাহ মজা দিয়ে বাবা ক'ত ব্ৰেক থাকে পুরা আমি থাকত শুননাকে ব্ৰেক থাকে আমি তো ক'ত পালা আগত দিন আল্লাহ গরুত নাকি লাগাইছি নাকিয়ে গল জড়িয়ে দিলে রাজদার লোক সব টানি দিয়া তেনেহ'লে এই আপনি যা রাজান নহক তো রইযাব বাধ্য হব এই ব্রেক টানি দিছি আমরা লগে লগে বের হই গেছি ৰৈ গৈছে সাত মারি নামছি সন্তান আমি আর আমার সঙ্গে একটু সুচিয়ে গেছি যাই লাতে মার দিছি প্ৰণাম দাদা দাদা শংকৰ মই ইচ্ছা আপোনাৰ ওচৰত শংকৰ দাদা বাহ বহুদিন দেখা নাছিলো হা হয় ক'ৰ পৰা আহিলা দাদা মই কৈলাশৰ পৰা আহিছোঁ ঘূৰি হয় আহা আহা আহা। আচ্ছা ভাল খবৰ খবৰ পেটটো হৈছে ইমান দিন দেখা নাই ভাইকো দেখা নাছি ভাল বেয়া সুখটো দেহাৰ অৱস্থা চখল বাৰ দিব পৰিৱৰ্তন একো দেখা নাই মাত্ৰ পেটটো অলপ ঠিকে আছে এনে মুখ কেনা ফুক আহে নিছি এইটো অৱস্থা ধৰি দিয়া নাই মুখ কেনা অলপ ফুকে যে পেটটো ওলে অৱস্থা ধৰি দে আচ্ছা দাদা ভাল তোমাৰ মোৰ খবৰ পাছত তুমি যে কিনিলা আচ্ছা। খাবা নেকি মানুহৰ ঘৰত আহিলে চাহ খোৱাৰ কথা কথা হয় আজিকালি সুগাৰ কিয়? সুগাৰ টুগাৰ বেছি কৰি আৰু খাবা উঠি পেলাই চাহ পানী দিয়ে নেকি না আজিকালি সুগাৰ লগা হৈছে সুগাৰৰ কাৰণে চাহ দি চাহ দিবাৰ ইচ্ছা সুগাৰ কাৰণে ঘূৰি চাহ নাখুন না বাকি হয় হয় নাই দিলা আচ্ছা চাহ খাবা চাহ আমি চাহ খাবা নালাগে আছে তেনেহ'লে সুগাৰ আছে ঘৰ আছে ৰাস্তা আছে ৰাস্তা এই কুইটো বেটো কি দিয়ে এই যে গাড়ী মটৰ যে থাকে ৰাস্তা। রাস্তা খাইয়ে দিয়ে আর সুগার ও চাউল দুখ নাস্তা রাস্তা আছে আচ্ছা খাবা কি তুমি হাওলা খাবা না ঠিক আছে না ইও নিয়ে হাওলা এই তিন টাকা হাওলা বড় কথা নাই মই তেনেহ'লে এ সানার পেরা কথা হইছো আও সানার পেরা আমরা সানার পে ডাঙা হইছে বিয়ের হরণ বাজো খামা তুমি তো সানার পেরা ঢাকা হলা না সানার পে ডাঙা হাওলা হইছে ও সানার ভাতে বানইয়া সাদো কোন পায় আমবাড়ি ভিতর থাকে হিরো ও আচ্ছা সানার পেরা একটা ভালো হয় আর কি তো তো কবো খাই করার মত না এইগুলা কই না না তুমি কি হইছো হেতু গো আচ্ছা আরে ঘরে তো চার বাজি আপনার শুনে বিপদ নহলে এনে তুমি মুখতে আচ্ছা কি বিপদ হল তুমি এটা মোর সনি নেতা বদনা দৌড় ডাঙা ঋষি ঠিক আছে আচ্ছা আমি প্রথম বিয়া দিবলে ভাবিছো পদ্মা বিয়া হচ্ছ প্রথম পদ্মা বিবাহ তুমি পদ্মা বিবাহ কাৰণে মই যোগ্য দ্বাৰা বিচাৰ খোজাৰ কৰিলো আসল কিন্তু দাদা মই কত বিচাৰি নাপালো দাদা ও তুমি তোমার দুজনী ছোৱালী নেতা পদ্মা নেতা হৈছে ডাঙৰ পদ্মা হৈছে সৰু সৰু ছোৱালী নেতা বিয়া দিয়া মাথা মাৰা নাই মই প্ৰথম পদ্মা প্ৰথম বিয়া দিবা পদ্মা পদ্মা তাকো তুমি পদ্মাৰ কাৰণে উপযুক্ত মই ধৰা বিচাৰ কৰিছো কিন্তু কত পোৱা নাই তবে তুমি দৰা বিচাৰি চাইছিলা কিন্তু মই নাপালো গতিকে এতিয়া মই কি কৰিব লাগে স্বৰ্গত বিচাৰ কৰিলো স্বৰ্গত নাপালো অ মৰ্ত্যত বিচাৰ কৰিলো মৰ্ত্যত মৰ্ত্যত নাপালা মাত্ৰ প্ৰৱেশখনি চালো তাতে মই বিচাৰ নাপালো এতিয়া মই কি কৰিব লাগে অবাক আপুনি আপোনাৰ শুনি আছে দাদা এই শংকৰ পদ্মাৰ যোগ্য দ্বাৰা ক'ত আছে আপুনি চাই দিয়ক এই শংকৰ দাদা অলপ মুখ সামনে কথা কবি হা মোক আপিত দালাল বুলি ভাবছালি কথা আপিত দালাল বুলি ভাবছা দাদা কি হেনে অসুবিধা হৈছে বিপদত পড়ছা দা না হালি চালি এনেকা ভাবি থাকে হে দেখো তাই গলে কি হ'ব অত আপি লাগে আপি দিব আপা লাগে আপা দিব কিবা দিবা লাগিব না কিবা দিবা লাগিব না এনে আৰু কাম কৰি দিব তোমাক যেনে পজিশনত যেনে কন্ডিশনত লাগে হেনে কন্ডিশনে পাবা কিন্তু তোমাক লৈ বয়স নহ লাগে বোলে বয়স হ লাগে নহয় এটাৰ লগত এটা ফ্ৰী আহা লাগে সেইও পাবা তুমি এটা দুটা প্ৰিয়া অ এটো পুৰা হৈ যাই আমি কথা গাবা ন এটো কি বস্তু ও সানাই মানাই লাগে তুমি হেই মাত্ৰ তাক মালটো দিবা লাগিব মালটো দিবা লাগিব পইচা দিবা লাগিব কি সেই গ্ৰহণ কাম কৰে কাটা বিচি দৰা বিচি দে আমাক ছোৱালী লাগে ছোৱালী বিচি দে দাদা কিন্তু মই তো এইগিলা নামত সহায় কৰি দিবা পাৰবা তুমি শুনক দাদা কি আপনি যে চাৰিমুখী জীৱৰ অধিকাৰী অ আপুনি দৰা ক'ত সদন কৰিছে আপুনি মোক বিশ্বাস কৰি দিয়ক তই সেইটো কথা আগতে কোৱা নাছিলি কিয় তই যেনেকে আহিলি মোৰ আপিত দালাল কৰা হেন কালি নেকি মোক আপাত দালাল কৰা হেন পালি নেকি
এই কথা ডাইৰেক্ট ক'ব লাগে ঐ শংকৰ মই চাৰিমুঠি জীৱ সৃজন কৰিছো উৰাণ বুৰাণ গজন ভ্ৰমণ গতিকে এই চাৰিমুঠি জীৱৰ ভিতৰত মই সকলোৰে কাভেৰ লগত নহয় কাভেৰ লগত জৰা মাৰি থৈ দিছো গতিকে তোমাৰ ছোৱালী পদ্মানো মই জৰা ক'ত মাৰছো সেইটো সোধাৰ কাৰণে মোৰ ওচৰত কৈছা কিন্তু এটা কথা শংকৰ মইতো পক্ষে কৈ দিয়া কথা এইটো নহয় কাৰণ চাৰিমুঠি জীৱৰ ভিতৰত তাৰে আছে এটা মনুষ্য এটা জাতি গতিকে কিমান মনুষ্য মই জন্ম দিছো গতিকে কাজ চলিৰ লগত কাৰ্যৰ জৰা মাৰছো কাৰ্যৰ লগত কাজ চলি জৰা মাৰছো এইবিলাক মোৰ থকাতকে ক'বাটো পাৰবাৰ নহয় নিশ্চয় ধ্যান দিবা লাগিব হে কিয় ধ্যান দিবা চাবা লাগিব ধ্যান দি ধ্যান কৰা ধ্যান কৰি চাবা লাগিব এই বুলি শংকৰ অলপ সময় বহিবা দিছি বহি এতিয়াতো কেনেকৈ এই ধ্যানত বহে তাক শুনি ব্ৰহ্মাদেৱে শংকৰৰ কথা শুনি লগে লগে ব্ৰহ্মাই কৰিলে ধ্যানত বহিল ধ্যানমগ্ন হ'ল তাত মই ধ্যানত গম পাই মাতিছো দাদা বাপু শংকৰ আৰু ক'ত আছে কওকচোন তোমাৰ ছোৱালী পদ্মাৰ কাৰণে তুমি ধৰা বিচৰি চাইছ কিন্তু বিচৰি পোৱা নাই হয় দাদা সেই অৰ্থে আহিছা তুমি মোৰ ওচৰলৈ হয় মই দিব লাগে কৈ তোমাক তোমাৰ ছোৱালী পদ্মাৰ উপযুক্ত ধৰা আছে ক'ত আৰু ক'ত আছে কওকচোন তাৰ মানে তুমি তোমাৰ ছোৱালী পদ্মাৰ কাৰণে ধৰা বিচাৰটো সত্য হয় কিন্তু বিচাৰি নাপালা বিচাৰি পোৱা নাই ক'ত দাদা পাবা নাপাম উঠেও কি কাৰণ তুমি যাবা লাগছিল পলিক তুমি গৈছ গলি বলি বলি দাদু ক'ত পাৰি পলিক তুমি যাম ৰাখো ভাবি বিচাৰি মানুহটো পাবাৰ নহয় নাপাওঁ অৰ্থাৎ তুমি বিচাৰিবা লাগছিল যেনেকে সেনেকে তুমি বিচাৰা নাই সেইহেতুকে তোমাৰ ছোৱালী পদ্মাৰ কাৰণে আমি দৰা বিচাৰিব নাই হয় দাদা তোমাৰ ছোৱালী পদ্মাৰ দৰা আছে দৰা আছে আছে আৰু কোন ঠাইত আছে আছে অৰণ্য 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 বাৰু কোন অৰণ্য তুমি বুজিব নাই বুজি পোৱা নাই বাবু শংকৰ তেনেহ'লে তুমি হোৱা শুনা এয়া কুৰুক্ষেত্ৰ তপবনলৈ যোৱা আৰু সেই কুৰুক্ষেত্ৰ তপবনত আছে একজন মুনিৰ তোমাৰ নাম হৈছে জৰৎকাৰ মুনি তেওঁই হ'ব তোমাৰ ছোৱালী পদ্মাৰ অনুৰূপৱতী তেওঁৰ ঠাইত তোমাৰ ছোৱালীক বিয়া শীঘ্ৰগতি বাৰু তেওঁ এই জৰৎকাৰ মুনিয়ে হ'ব তোমাৰ ছোৱালী পদ্মাৰ উপযুক্ত দৰা হয় নেকি গতিকে তুমি দেৰি নকৰিবা এই মুহূৰ্তত যোৱা সেই কুৰুক্ষেত্ৰ তপবনলৈ আৰু সেই জৰৎকাৰ মুনিক আনি তোমাৰ ছোৱালী পদ্মা সমৰ্পণ কৰা শুভস্য শীঘ্ৰম দাদা প্ৰণাম দাদা তথাস্তু প্ৰণাম শংকৰে মনে মনে ভাবে আৰু দাদাৰ পৰা মই পালো মোৰ ছোৱালী পদ্মানো দৰা আছে দৰা পালো দাদাইতো কৈছে শুভস্য শীঘ্ৰম নিশ্চয় শুভ কাম সোনকাল কৰবা দিছি হয় মই দেৰি কৰি নকৰো এই মুহূৰ্তত ঘৰত যাম আৰু মই কটামান মূৰ্খ দেৱতাৰ লগত লৈ কুৰুক্ষেত্ৰৰ পত্ৰ গুচি যাম অ দৰা ইনবাগলি মূৰ্খ দেৱতা দিব ডাঙৰ জানা নিব সেইটো কি বুলি কয় মূৰ্খ মুখ্য দেৱতা কেইটামান লগত ল'ম আৰু কুৰুক্ষেত্ৰ তপবনত যাই মই শংকৰৰ কাৰণে ধৰা এই জৰৎকাৰ মুনিক লৈ আহিম আৰু এই সমৰ্পণ কৰিম অতি সোনকালে নিশ্চয় কাৰণ যদি মই ৰৈ থাকো কিবা কাৰণত তেনেহ'লে সোনকাল নকৰো মোৰ পদ্মাৰ বিয়া আতলৰ উঠিব যাই মই যাবই লাগিল তেনেহ'লে যাবা লাগিব এই চিন্তা কৰে এতিয়া এই শংকৰে ঘৰক লগি নাইছি আহি এই বাটৰ পৰা গেলি আহিছি মাতিছি কাটি গ'ল মায়ে গণেশৰ মায়ে কাটি গ'ল মায়ে প্ৰভু কেটলি চাউতাৰ ভাজ পিঠা পৰা গল ফালি দিলো চিধে ভাজ ধৰি আছে নাচাবো অৱশ্যে কাটি তিৰি এনে পাই জানে কিয় মাতছি কিয় ইমান চেঁচে আছে আপুনি চাব লাগিব তো ভাল খবৰ ভাল খবৰ কি ভাল পাই গেলো পাইছো তোমাৰ যোগ্যতা আমার পদ্মার কানে যে দরা বিচারি আছিলো চ্যানেল কুবে হলেও মই দরা পাই গেল অরণ্য
অৰণ্য ও আমাৰ বোলে ছোৱালী পদ্মাৰ উপযুক্ত দৰা ক'ত আছে জানা অৰণ্যত আছে জংঘলত আছে আহা কালি ৰাতি পোহৰ হলিয়ে এই পদ্মাৰ কাৰণে মই ধৰা আনবা যাম দেৱতাবিলাকক লগত লৈ হয় নেকি এই বুলি শংকৰ আৰু কৌশিকী চণ্ডী লগে লগে আলোচনা কৰি আছে এই কথাটো অকস্মাত শুনলা পদ্মাই পদ্মাই শুনি কাৰণ ছোৱালীবিলাকৰ মনত চিন্তা জিতে নেকি মাক বাইফেকে ছোৱালীবিলাকৰ এই বিয়াৰ কথা আলোচনা কৰি থাকে ছোৱালীবিলাকে মাক বাপেকৰ আগত যেনেকৈ ফেটা দি শুনি থাকিব নেকি তাজৰ কথা এটা আছে অ কাণ পাতি থাকে নাইবা চাই থাকে মাকে বাইফেকে পদ্মাৰ দৰাৰ কথা আলোচনা কৰি আছে পদ্মাই আছিল পলিত দেখি টুককেইটাই দুৱাৰ মুখক লগি নাইছি ডাঙৰ পৰঠা খান চাইড কৰিছি ডাঙৰ খান কাণ পাতি দিছি ওরা আলোর কিবা ডাঙৰ সৰু আছে নেকি আছে দে তোমাৰ কিবা কহ তুমি ডাঙৰ সৰু আছে কানুৰ ডাঙৰ খান কাণ পাতি তাই অন্য শুনা নাই কেৱল শুনছি তাইৰ কাৰণে ধৰা আনবা যাব জংঘল পদ্মাৰ কাৰণে ধৰা আনবা যাব জংঘল পদ্মাই ভাবিছে পদ্মাৰ মনত আৰু এটা চিন্তা জংঘলকে যায় টাউনকে যায় লোকে যায় যাব কিন্তু ধৰাটো আৰু কেনেবা কাৰণ যেতিয়া নেকি ছোৱালীৰ বিয়াৰ বয়স আহি পৰে মায়েক বাইদেউকে নাইবা আত্মীয় স্বজনে যদি ধৰা বিচৰা বিচৰি কৰি থাকে সেই সময়ত ছোৱালীজনীৰ মনত এটাই চিন্তা হৈ থাকে আচ্ছা কি চিন্তা ধৰাটো বা কেনেহেন ধৰাটো অলপ থৌগা হেনলি ভাল লাগে আমি ছোৱালীবিলাকে ভাবে ৰবি শৰ্মা হেনলি ভাল লাগে সংস্কৃত সেইকাৰণে কৈছি কন্যা বৰতে ৰূপম মাতা বিত্তম পিতা সুত্তম বান্ধৱা কুলমা বিশ্বন্তি বুলি কৈছি অৰ্থাৎ যেতিয়া নেকি ছোৱালীবিলাকৰ বিয়াৰ বয়স আহি পৰে মায়ে বাইদেউকে আত্মীয় স্বজনে ইষ্ট কুটুম্বই যেতিয়া নেকি ধৰা বিচৰা বিচৰি কৰি থাকে ছোৱালীবিলাকে এটা কথাই চিন্তা কৰে ল'ৰাটো বা কেনেহেন ল'ৰাটো ধুনীয়া হলি ভাল লাগে থৌগা হলি ভাল লাগে কাৰণ তাইৰ মনত ভাৱ থৌগা হলি যদি বাইকৰ পাছত উঠি যায় তেনেহলে আইন্দা গুছলে বাপ্পা ওই গজনী জানছি দে ল'ৰা কিন্তু ভাল ল'ৰা পাইছি ল'ৰা কিন্তু ভাল ল'ৰা বেলেগ ল'ৰা পাইছি তাকে চাইতাই এনেকৈ গুণ বাখনে গুণবিলাক বাইক ছোৱালী সেই কথাটো সদায় চিন্তা কৰি সেইকাৰণে কৈছে কন্যা বৰতে মাতা বিত্তম মাকে বলি মাকবিলাকে বাৰু কি চিন্তা কৰি থাকে যেতিয়া ছোৱালীৰ বিয়াৰ বয়স আহি পৰে মাকৰ মনত এটাই ধান্দা এটাই চিন্তা মাকে কি বিচাৰে ছোৱালীক বিয়া দিলে অলপমান ধনী হলি ভাল লাগে মাকক লাগে ধনী মাকক লাগে জামেকটো ধনী লাগে অৰ্থাৎ ৬০-৭০ বিঘা মাটি আৰু ডাঙৰ গাড়ী দাম পাৰে বেছি দিয়ে সৰু গাড়ী ৪-৫ মান ডাঙৰ মানে বিল্ডিং এটা এনেহেন হলি শাহুৱেকৰ মনত ভাল তাৰমানে ফূৰ্তি আৰু সেইকাৰণে কৈছি মাতা বিত্ত অৰ্থাৎ মাকে চিন্তা কৰে দৰাটো জামেকটো ধনী বিচাৰে ধনী লাগে কাৰণ নেদলাক কিবা কাৰণত সেনে ঘৰ এখনত বিয়া দিলাক ছোৱালী বিলাক বাৰু ১০ দিন পাৰ হোৱাৰ লগে লগে ছোৱালী বেমাৰত পৰি আচ্ছা বেমাৰ মানে বেছি কিবা নহয় লগে লগে জামেকে শাহুৱেকক নিবা আহিব পাতত চাচিকা থৈ দিব শাহুৱেকৰ ফুৰ্তি নাইকিয়া পাইছি আউটকে মেখেলা চাদৰত পেচ মাৰি দৈয়ে ভাতত দেই মাৰুতিত দৈতা গৈছে পাছত চিটা সুন্দৰ টেন পেচ মাৰি বহি আছে আবে কি গাঁৱত তিৰি কাষেদি পাৰ হ'ল দেখা পাই লাহেকে খুব মাত দিব আপি আহোঁতে মই আহোঁতে মেডিকেলত কাষত তিৰি আহি মাত দিব খুৰীৰাক ক'ত যাবা হ'ল চাই কাৰ গাড়ী এখন কাৰ গাড়ী লগে লগে শাহুৱেকৰ মূৰত মাকৰ মূৰত আহি ক'ব যাৱেৰ গাড়ী আচ্ছা আগে তিৰি শুনলি কাৰ গাড়ী এখন যাতে ক'ব পাৰে যাৱেৰ গাড়ী তাতে চাইড হয় কৈ ফুৰিব পাৰে সেইকাৰণে মাকে বিচাৰে সদায় দৰাটো ধনী লাগে সেইকাৰণে মাতা বিত্ত আৰু পিতা সুত্তম পিতাকে কি বিচাৰে বাইপেকবিলাকে কি বিচাৰে বাইপেকক ধুনীয়া নালাগে বাইপেকক ধনী নালাগে বাইপেকক লাগে মাত্ৰ জামেকটো বা ল'ৰাটো ধনী জ্ঞানী আৰু সামাজিক ধনী হবা নালাগে যদি স্বভাৱ চৰিত্ৰ ভাল হয় ধুনীয়া হবা নালাগে তাতে কৈছি গোটেই কি কৰে গুণেহে সংঘাত কৰে বাইপেকবিলাকৰ মনত এটাই চিন্তা চলি বলাই হওক গুণৱান লাগে নিশ্চয় ঠিক পদ্মায়ো চিন্তা কৰি আছে দৰাটো বা কেনেহেন সেই মুহূৰ্তত শুনলাক দৰা আছে জংঘলত পদ্মাই মনে মনে চিন্তা কৰিছে হাৰে যদি জংঘলত আছে জানছো
হ্যাঁ পিতাই ইমান দিন দৰা বিচৰি গুচি হই অ আমি মূৰৰ বজা হৈ গৈছো বধাই ভাল দৰা বিচৰি নাপলা কাজুৰু দেৱতা পিতাই অ জংঘলৰ পৰা হাতী ঘোঁৰা বাঘ ভালু আনি বধাই আমাক সজাব ইটা হেউনি পদ্মাই কান্দি কান্দি যায় এটাক মাত দিছি পদ্মাৰ মনত চিন্তা এই বিয়াত বাপে নেকি মই কোনোদিনে মত নেদো হাতী ঘোঁৰা বাঘ ভালুকৰ লগত বিয়া হ'ম মই কান্দি কান্দি একেবাৰে নেতাৰ ওচৰলৈ দাউ দিছি ও ভাই কি হে ভাই আই ঐ গছমুনি ভাই কি হ'ল আই ঐ আদেৰি আদাৰত খালি আই ঐ বিয়াৰ দিন ঠিক কৰাই নাই ধৰা আন্দা যাবা উলছিয়ে বিটাই অ তাই কান্দা ৰিহাৰ্চেল কৰবা ধৰছি ভাই কান্দা ৰিহাৰ্চেল কৰবা ধৰছি কান্দা রিহার্সাল করা নাই কিয় কান্দছতে কি হ'ল ইতাই দৰা বিচাৰি গেছি অ দৰা ক'ত পাইছিল না অ সেই অৰণ্যৰ মাজত গতিকে এইটো কান্দা তাতে তই তো বাঘ ভালু হাতীয়ে থাকে মই হাতী দৰাৰ লগত বিয়া দিব হাত পাইছো ভাই মই কিন্তু বিয়া নহওঁ ঠিক নাই বিটাৰে কহ গাজান দিছা কহাই কি কৰে কবাই নদে হ'ব কৰে জংগলৰ পৰা হাতী ঘোঁৰা বাঘ ভালুকৰ লগত বিয়া দিব তাই ইমান ভুল কৰিব না মোৰ পিতাই নহয় মই কথাটো নিজে যাই সুধবা লাগিব ভাই পদ্মাক মাতিও নামাই তুই ৰচোন অ অ চিলাই কাণ খান নিয়ে হিলাক বুলি ভাবে কলাকে দে নিহি কৈ দাউৰ মাৰাই কিয় আছে গৈছে তুই অলপ ধৈৰ্য ধৰ মই পিতাক কথাটো সত্যে সুধি ঠিক আছে অত ধৈৰ্য ধৰ ৰ তুমি উঠি আহা যাও এই বুলি নেতাই কলা কি বাপেকৰ ওচৰত গেল যাই কথাটো সুধলা উঠালৈকে তুমি গম পালা হৈ শংকৰে জংঘলৰ পৰাই ধৰা আনবো কিন্তু হাতী ঘোঁৰা বাঘ ভালুক নানে তাতে আনিব কি জংঘলত আছে একজন মুনিৰ কুমাৰ নাম হ'ল জৰৎকাৰ মুনি সেই মুনিক আনিহে পদ্মাক বিয়া দিব বিয়া দিব কথাটো নেতাই গম পালা গম গম পাইছি যদি নেতাৰ মনত ভাৱ ভাব কি সৰুৰ পৰা একেলগে ডাঙৰ হ'ল কই বিয়া দিবা লাগছিল মোক কিন্তু বিয়া দিব দেখোন নালাগে আজিৰ পৰা মই কাৰ লগত হ'ম কাৰ লগত ধূলা ৰং খেলম কাৰ লগত তামচা ফূৰ্তি কৰিম কই দে এই চান্সতে অলপমান নামিল তামচা কৰিব লাগিব জপং এই বুলি নেতাই আহিছি বাপেকৰ ওচৰৰ পৰা আহি মাত লগাইছি কি বুলি অ সন্নামাই ভাই ভাই আমার কি করে সমস্যা অ তুই কান্দৰ কাৰণে ময়ো কান্দো সন্নামাই তুই কি আইছা ভাই কান্দুৱে হৈ গ'ল মুৰি তার মানে কি অ পিতাই হাতী ঘোঁৰা বাঘ ভালুকৰ লগতে তোক বিয়া দিব কি বাহাতে করে বিয়া দিব কিন্তু এটা কথা হাত বিয়া ভাই অ সন্নামাই এটা কথা কি মই হলি বনজাঙের মুখ চাপা নাযাওঁ দে একদিন কাৰণ অ পুণ্যৰ অ বৰ মোৰে বুকত বাট বাজি তোৰ বৰ বনাই বুকত তল দেখিলা বাজি ওরে গাবতি বুঝো হাতী হলে কল দেখা ভাই নম্বরে কি করব এনেকে কামচা বুটি কৰাৰ পিছত নেতাৰ অলপ বয়া লাগিল হাজাৰলৈ নিজৰ বইনে নিজর বইনে এই গজমুৰি ভাই এই গজমুৰি হাতী ঘোঁৰা বাঘ ভালুক নোহাটো আচল কথাটো কম তই এনেকে নদী নাপোৱাতে তই কাপোৰ খুলিবা নালাগে গজমুৰি অ হাতী ঘোঁৰা বাঘ ভালুক নহয় কাৰ লগত বিয়া দিব জানা তোৰ কাৰণে একজন মুনিৰ কুমাৰ আনিব পিতাই অ এই কুৰুক্ষেত্ৰতো পবনত বোলে এই মুনিবিলাকৰ বাসস্থান তাতে একজন মুনিৰ কুমাৰ নাম কি জানা জৰৎকাৰ মুনি জৰৎকাৰ মুনিৰ লগতে বিয়া দিব ভাই বা অ আজি মুনি তোৰ বৰ নাপালে ও দিতেহে কথা খুচি লাগি ঠিক আছে যদি মুনিৰ কুমাৰে হয় মইনো তো হেলা কৰো তেনেহলে মোৰ কথা নাই অ এনেই আমি তিনি মানুহ জিয়া মানুহ মৰদে লাগি আমাক কিবা নালাগে বসিকি তেত্রিশ করে দাও এই হমকৰে বসি দেৰি কৰা নাই কাৰণ মই শীঘ্ৰম গতিকে শুভ কাম সোনকালে কৰিব লাগে মুখ্য দেৱতা বিলাকক লৈ এতিয়া দিনা ৰাতি পহৰ হল সুন্দৰ মুখ্য দেৱতা কিছুমানক লগত লৈছি পদ্মাৰ কাৰণে ধৰা আনবা এতিয়া সেই কুৰুক্ষেত্ৰৰ পবনত যায় চাবা যা ওয়া
দিব লাগিব হয় নেকি আৰু লগতে হৰজেনটো কি আছিল দিব লাগিব হয় নেকি অ আচ্ছা এতিয়া আৰু আগতে বিয়াৰ গীতটো গাম হয় তাৰপিছত হৰিজনীটো দিম ইয়াৰ পিছত আমি গুচি যাম কিন্তু বিয়াৰ গীতটো যে গেছি কিন্তু মানুহৰ বিয়া ভাই নহয় বোই তে মাছৰ বিয়া গেছি মাছৰ বিয়া আচ্ছা কেনেকৈ গাইছিল শুনবা কোনবা বিচাৰ বাবু আমাৰ পেটলাৰ গানত বন নিছা জিৰ বাবা এইটো অলপমান গানটো ললি আচ্ছা ঠিক আছে আৰম্ভ কৰি দিয়া আমাৰি আহিল নদীৰ ঢল শাওণ ভাদৰ মাহতে পুঠি মাছৰ বিয়া পাতে ভাই দীপৰ বিহতে বাঢ়ি আহে নদীৰ ঢল শাওণ ভাদৰ মাহতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে হাই হাই পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে বাঢ়ি আহিল নদীৰ ঢল শাওণ ভাদৰ মাহতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে হাই হাই পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে শিঙৰা মাছে হৈছে দৰা পুঠি মাছে হৈছে কন্যা মিৰ্গা মাছে পঞ্জিকা লৈ দিন মিৰ্গাই বলে শিঙৰা হয় কহে মোৰ পঞ্জিকা মিৰ্গাই বলে শিঙৰা হয় কহে মোৰ পঞ্জিকা তোমালোকৰ পাম হাজৰা লিখে বিধাতা হাই হাই তোমালোকৰ পাও হাজৰা লিখে বিধাতা কথা শুনি শিঙৰা ভাই আনন্দৰ সীমা নাই যত আছে মাছ হবা কহ আনি লাগত আদ মাহৰ 3 তাৰিখে মোৰ যে বিয়াৰ দিন কৰিছে আদ মাহৰ 3 তাৰিখে মোৰ যে বিয়াৰ দিন কৰিছে পান তামোল গাখীৰ মিঠে যোগাৰ কৰা ভাই পান তামোল গাখীৰ মিঠে যোগাৰ কৰা ভাই লাগিব সহায় বাচি মন দেৱা গাখীৰ পান লাগিব 3 খাৰে ভাই তামোল 3 পোন কইনা সজোৱা কাপোৰ সোনকালে আনা কিনি কইনা সজোৱা কাপোৰ সোনকালে আনা কিনি চূণ লাগিব 3 টেকেলি ধপা দাধাম হাই হাই চূণ লাগিব 3 টেকেলি ধপা দাধাম বাঢ়ি আহিল নদীৰ ঢল শাওণ ভাদৰ মাহতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে হাই হাই পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে হাই ৰে কইনাটিৰ নাম হৈছে ভাই চকচকি পুঠি অনন নেকলেছ কান গহনা গঢ়াইছে বেচা অনন নেকলেছ কান গহনা গঢ়াইছে বেচা ভাদ মাহৰ 3 তাৰিখে পিন্ধা মালতী হাই হাই ভাদ মাহৰ 3 তাৰিখে পিন্ধা মালতী শিঙি মাছে দনা কাটা গাগাল মাছে ৰভা পাতা বিহিয়াৰ বাজাৰ কৰে পানী মুতুৰা কামি মাছে পধুলে মাহি বজাইছে ভাই কামি মাছে পধুলে মাহি বজাইছে ভাই চুৰি খলি হনে বেন পাতি বজাই হাই হাই মাগুৰ চুৰি খলি হনে বেন পাতি বজাই আঞ্জুলি আৰু বিয়াৰ হৰাই অতি আর ভেদেলি বন্নামতি বিয়া নাম গা আত্রান্ধনি ককিলাম পাহৈ জগাই হুমৰ হৰি আত্রান্ধনি ককিলাম পাহৈ জগাই হুমৰ হৰি পাতেনে ব্ৰাহ্মণ হয় বেদ মন্ত্ৰ গাই পাতেনে ব্ৰাহ্মণ হয় বেদ মন্ত্ৰ গাই বাঢ়ি আহিল নদীৰ ঢল
ও হাই হাই পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে ও হাই রে হাই দৰা হাজি হিংৰা ভাই ওলাল পুঠি ঘৰলৈ কইনাৰ মাতে আহি দৰা দৰাৰ আগলৈ যাই প্ৰশ্ন কৰে চেৰকনা দৰাৰ আগলৈ যাই প্ৰশ্ন কৰে চেৰকনা ৰাতি কটাহিলি ও আহিংৰা ভাই ৰাতি কটাহিলি ও আহিংৰা ভাই ইংৰাই বোলে চেলকনা নিব আহিছো কন্যা দৰা হাজিৰ আহিছো মই পুঠিৰ ঘৰলৈ বিধিৰ বিপাক পদূলিতে শুনা গ'ল বিধিৰ বিপাক পদূলিতে শুনা গ'ল উঠি কইনাই পলাই গৈছে দানাটো পলয় উঠি কইনাই পলাই গৈছে দানাটো পলয় বাঢ়ি আহে নদীৰ ঢল ভাদৰ মাহতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে পুঠি মাছৰ বিয়া পাতে দীপৰ বিলতে ফুৰ্তি লাগছি গান বাজনা মাৰি একেবাৰে কুৰুক্ষেত্ৰত হাজিৰ আজিৰ বাৰু কেনেকৈ হয় হয় ও পৃথিৱী লামিলা
নালাগে কিয় লাজ নেবা কিয় আমাৰ এনে খাতা বিলত নাচা অভ্যাস নাই ও নাচা নেকি তেনে আমি কাম কৰো তোমাক আজিয়ে সাৱধান কৰি দিলোঁ পথাৰত যাম এনেহেন যদি ফিল পাওঁ নহয় অ। মই থাকলি উঠে নেবা হয় নেকি অঁ ও তাৰমানে তুমি নাচবা নাজন কাই হা তালখান খাতা বুলি কি নাচবা নাজনো হা কি ক মল্লি 4টা খেলা শেষ কৰিবা নোৱাৰা তুমি নাচবা নোৱাৰা বাপৰে বাপ তুমি ভাবছ নেকি গাঁও পেটলা এইটো নাচবা পাৰে এইটো নৰে পাতলা গাঁৱৰ মানুহ আমি হয় নেকি এই বাটন ৰুৱা খেলা কৰিলে আমাৰ ফূৰ্তি লাগে হয় নেকি অঁ এনেহেন ফিল্ডত এইটো এদিন নাৰ্ভাছ কৰিব নালাগে হয় নেকি অঁ আচ্ছা ঠিক আছে আমি উচি অহা মানুহ নহয় বাহ অলপ আগতে কৈছোঁ আমাৰ উঠোকে থাকে ঠিক ঠিক অঁ সেইবাৰতো লাৰি দিব লাগে অলপ